গাড়ীখন কেনেকৈ ষ্টাৰ্ট দিয়ে চাই লওক আগতে প্ৰথমতে এই সুইচটো টিপিব লাগিব তাৰপিছত তেলটো অন কৰিব লাগিব তাৰপিছত এতিয়া ষ্টাৰ্ট কৰিব চাওক গাইজ ওয়েলকাম টু মাই ইউটিউব চেনেল আৰু আজি এটা বিশেষ মানে বেলেগ ধৰণৰ এটা ভিডিঅ' লৈ আহিছোঁ আৰু মোৰ লগত আছে হিমাংশু আৰু থাম্বনেলটো চাইতো নিশ্চয় গম পাইছে ই এখন মানে গাড়ী নতুনকৈ এইখন নিৰ্মাণ কৰিছে আৰু গাড়ীখনৰ বিষয়ে সি গোটেইখিনি কৈ দিব আৰু আগতে মই গাড়ীখন মানে কি কেনেকৈ বনাইছে সেইখিনি মই আগতে দেখাই লৈছোঁ তাৰপিছত মই হিমাংশুক সুধিম সি কেনেকৈ কিমান কষ্ট কৰি বনাইছে আৰু কোনে ছাপোৰ্ট কৰিছে গাড়ীখন বনোৱাত সেইখিনি মই সুধি আছোঁ আগতে মই গাড়ীখন কেনেকৈ বনাইছে সেইটো দেখাই আছোঁ এয়া চাওক অনলাইনত যিবিলাক বস্তু প্ৰডাক্ট মানে সি অৰ্ডাৰ কৰিছিলে জ্বালাই মেচিন চাওক আৰু কেনেকৈ জ্বালাই মেচিনেদি জ্বালাই দিয়ে সেইটো মই এতিয়া আপোনালোকক দেখাই আছোঁ চাওক সি গোটেইখিনি লাইটত ফিটিং কৰিছে আৰু এনেকৈ জ্বালাই দি দিছে চাওক কিমান কষ্ট কৰিছে মানে আচৰিত মানে এনেকুৱা এজন ল'ৰা মানে ক্লাছ 10ৰ ল'ৰা এজনে মানে ইমানখিনি ভাবিব পাৰে তাৰ কাৰণে বহুত বেছি আচৰিত আৰু এতিয়া মই গাড়ীখন দেখাই দিছোঁ চাওক এইখনে গাড়ীখন বনাইছে চাওক সম্পূৰ্ণ গাড়ীখন এতিয়াও বহুত বস্তু মানে বনাবলগীয়া আছে এতিয়াও সম্পূৰ্ণ হোৱা নাই এতিয়া কোনটো কি পাৰ্টছৰ ক'ৰ পৰা কি লগাইছে সি কৈ আছে প্ৰথমতে এইটো কৰি এইটো ডিস্কভাৰ বাইকৰ হেণ্ডেলৰ আগত চেচিছখিনি গটে তো তাৰপিছত টেংকিটো হোণ্ডা GT15 ৰ যে মিনি জেনেৰেটৰ পায় তাৰে আৰু ইঞ্জিনটো সুপাৰ স্প্লেণ্ডাৰ বাইকৰ ইঞ্জিন হয় 4 ষ্ট্ৰক ইঞ্জিন 120 চিচিৰ আৰু ইফালে হ'ল এইডাল হ'ল গিয়াৰ চিষ্টেম চাৰিটা গিয়াৰ ওপৰত আছে বাকী এই গোটেইখিনি মানে হেণ্ডেল চেণ্ডেল যিমান যি আছে চব এই ডিস্কভাৰৰ হয় আগৰ চাকাটো ডিস্কভাৰৰ হয় আৰু পিছৰ চাকাটো ই ৰিক্সাৰ হয় পিছৰ চাকা আপোনালোকক দেখাই দিলোঁ আৰু এতিয়া মই হিমাংশুক সুধিম এই গাড়ীখনত কিমান টকা খৰচ গৈছে আৰু কি বস্তু ক'ৰ পৰা পাৰচেছ কৰিছে সকলোখিনি সুধি আছোঁ আৰু ঘৰত কোনে ছাপোৰ্ট কৰিছে সকলোখিনি সুধি আছোঁ এতিয়া প্ৰথমতে কওক গাড়ীখনত কিমান টকা খৰচ হ'ল ইতিমধ্যে গাড়ীখনত টোটেল মোৰ 21,000 টকা খৰচ হৈছে 21,000 টকা খৰচ হৈছে আৰু গোটেই পাৰ্টছবিলাক ক'ত পাইছা গোটেই পাৰ্টছবিলাক মই কিছুমান অনলাইনৰ পৰা অৰ্ডাৰ কৰিছোঁ আৰু কিছুমান ইলেক্ট্ৰনিক ষ্ট'ৰৰ পৰা অৰ্ডাৰ কৰি জানিছোঁ আৰু কি কয় ঘৰত মানে মা দেউতাই পূৰা ছাপোৰ্ট কৰিছে ন ঘৰত মাক দেউতাকে পূৰা ছাপোৰ্ট কৰিছে আৰু মানে সি এইবছৰ মেট্ৰিক পৰীক্ষা দিছে আৰু মোৰ ঘৰৰ একদম ওচৰতে ঘৰ আৰু সি বহুত কষ্ট কৰিছে মানে মেট্ৰিক মোটামুটি ক্লাছ 10ৰ পৰা মানে কৰি আছে না এইটো ক্লাছ 10ত উঠাৰ পিছৰ পৰা মানে সি বহুত মানে ইউটিউবত চাই মানে নিজে কৰিছে আৰু গোটেই যি বস্তু লাগে ক'তো কোনোদিন শিকা নাই নিশিকাকৈ মানে ইমানখিনি মানে কৰিছে তাৰ কাৰণে আমি বহুত বেছি আনন্দিত আৰু গৌৰৱ অনুভৱ কৰোঁ তাক লৈ আৰু সি যাতে ইয়াতকৈ বেছি ভাল মানে গাড়ী বনায় আৰু ই মানে এইখন গাড়ীয়ে মডিফাই কৰি 4 চকা মানে কৰাৰ মানে এটা প্লেন কৰি আছে আৰু সেই প্লেনটো মানে কেতিয়ালৈকে কৰিবি প্লেনটো মই এতিয়া পলিটেকনিক পঢ়িম বুলি ভাবিছোঁ পলিটেকনিক পঢ়াৰ 3 বছৰ পাছত কৰি আছোঁ 3 বছৰ পিছত 3 বছৰ পাছত এইখন গাড়ী নহয় বেলেগ এখন গাড়ী বনাম 4 চকীয়া 4 চকীয়া এখন মানে আগতে এই পলিটেকনিক পঢ়াৰ পিছত মানে তাৰপিছত 4 চকীয়া এখন মানে সি বনাবৰ কাৰণে মানে ট্ৰাই কৰিব মানে সি বনাবই পানী দি চলা বনাবি পানী দি চলা বনাব সি মানে এইটো মানে সি আৰু মোৰ বেছি আচৰিত মানে এইটো লাগছে যে হোণ্ডা মানে জেনেৰেটৰৰ মানে সেইটো পেট্ৰল টেংকিটো হোণ্ডা জেনেৰেটৰৰ আৰু এইটো হ'ল ছুপাৰ স্প্লেণ্ডাৰৰ হয় আৰু বাকীটো আগৰখিনি গোটেইখিনি হ'ল ডিস্কভাৰ বাইকৰ হয় কিন্তু সেইটো কাৰণত বহুত বেছি ভাল লাগিছে মানে 3টা বস্তু মানে মিক্স কৰি মানে গাড়ীখন বনাইছে আৰু চাকা কাইটাটো দেখিছে মানে এই দুটা চাকা ই ৰিক্সাৰ হয় আৰু আগৰটো ডিস্কভাৰৰ হয় তো আজি ভিডিঅ'টো গাইজ এইখিনি আছিল আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিব মোৰ চেনেলত তাৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন মানে ভাল তেজপুৰত যোৱা মানে ভিডিঅ' বনাইছোঁ তেজপুৰত নতুন ব্লগ বনাইছোঁ সকলোবিলাক চাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু তেজপুৰত যিমানবিলাক ব্লগ বনাইছোঁ গোটেইবিলাক চাব তো আজিৰ কাৰণে বাই